নমস্কাৰ জনাই গম্বু মৰং ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিতো অকণ ৰ'দ দিছে বাৰু, দেখাই আছোঁ। বাম্পাৰ ৰ'দ দি আছে। এই ৰ'দতে বহি পিনি অকণমান কমলা খাওঁ বুলি আহিছোঁ। আমাৰ কষ্টুৰি মায়ে ধুনীয়াকৈ কমলাখিনি চেলাই আছে। ঠিক আছে, জলকীয়া এটাহে আনিছে, নিমখ অকণমান আনিছে। ঠিক আছে, সেইকণে আমি আজি হেঁপাহটো পলোৱাম আৰু আমি য'ত আছোঁ তাৰ সমগ্ৰ পৰিৱেশটো দেখাই আছোঁ। আমাক এইজোপা বগৰী লাগি আছে আৰু ইফালে এইটো এটা ডাঙৰ বিল্ডিং বনাই আছে। ভৱিষ্যতে আমি ইয়াতে ভাড়া ৰুম লৈ থাকিব পাৰোঁ। আৰু আমি য'ত থাকোঁ এইডোখৰত এইকেইটা ভাড়া ৰুম আমাৰ, আৰু এইটো আমাৰ মালিকৰ ঘৰ কাষতে লাগিয়ে আছে। আৰু এইফালে এডাল বৃহৎ টাৱাৰ আছে। আৰু এইটো হৈছে চিভিলৰ, এইখন ৱাল যিখন আছে এইখন চিভিলৰ ৱাল হয়। ঠিক আছে, আৰু আমি যদিও টাউনত আছোঁ, এটা নিভাঁজ গাঁৱৰ পৰিৱেশৰ নিচিনাই অনুভৱ হয়। ইয়াতে বালি আছে, দেখিছা? এইজোপা দেখিছে, কোনে কোনে চিনি পায় কমেণ্ট কৰিব। এৰাপাত বুলি কয়। এইবিলাক আমাৰ ঢেকীয়া আছে, আৰু ইফালেও এজোপা বগৰী আছে। আৰু এইজোপা দেখিছা, বগৰীবিলাক কমেই পকিব হৈছে। আৰু দেখিছে, আমি গাঁৱৰ পৰিৱেশত লগত থকা নিচিনাই হৈছে। বগৰী কেইটামান ছিঙি লওঁ। ঠিক আছে, এইটো বগৰী ৱাণ্ডো এৰেডো। মই এইটো হেৰি ভাষাত হিচাপ কৰি আছোঁ, কানাডা ভাষাত। মোৰো নালকো আইডু আৰু ইয়লো। 7টাহে পালোঁ। চাই লওক, 4, 3, 7, 7টাহে পালোঁ। ঠিক আছে, মই আকৌ এবাৰ পঢ়ি দিছোঁ, মানে গন্তি হিচাপে। কানাডাত বহুত দিন গৈ আছিলোঁ। কানাডাৰ হিচাপকেইটা এনেকুৱা আছিলে, যিকেইটা 1, 2, 3 এনেকৈ হিচাপ কৰে। যেনেকৈ মই কৈ আছোঁ, ৱাণ্ডো এৰেডো মোৰো নালকো আইডু আৰু ইয়লো ইনটু 9, 10। এইকেইটা বোলে মইশালী বগৰী বুলি ক'লে। মইশালী বগৰী নাখায় আৰু বোলে। এইটো নাখাওঁ আৰু দেই। মানুহ হাই কৈ দিয়া, अभी हम लोग खाएगा अभी मस्ती मजाके। এইকেইটা বগৰী আছিলে দেই বন্ধুসকল। এই বগৰীকেইটা এনেকুৱা জেগাৰ পৰা ছিঙি আনিলোঁ, পোষ্টমৰ্টম কৰে চিভিলৰ পোষ্টমৰ্টম কৰে। তাৰ সেই জেগাৰ পৰা আনিলোঁ। এতিয়া মই এইকেইটা দলিয়াই দিছোঁ, আৰু কানাডা ভাষাতেই কৈছোঁ দেই, ৱাণ্ডো এৰেডো মোৰো নালকো আইডু আৰু ইয়লো। जल्दी जल्दी करो। মনে ফেনেকিয়ে ঢুকালে, ৰসটো ওলাই গ'লে। মইতো খাওঁ লাগিয়ে আছে। লোভ সামৰিব নোৱাৰি খাইছোঁ। কৃষ্ণ, বাহ মজা। ঘৰৰ ভিতৰত খোৱা আমেজটো আৰু এনেকৈ মুকলি আকাশত তলত বহি পিনি খোৱা আমেজটো বেলেগ। সেইকাৰণে আমি খাইছোঁ। ঠিক আছে, যা বেটা। বগৰী চুইছে হাতটো মুচি ল। হৈছে এইফালে দেখাই দিম। আমি খাইছোঁ।
ঠিক আছে বন্ধু বান্ধৱীসকল, আজিলৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। জয় অসম, ধন্যবাদ।